Good morning everyone. আজি 3 এপ্ৰিলৰ অসমীয়া প্ৰতিদিনখনৰ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। মোদীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, ৰামলালাই যেন মোক কৈছিল দেশত স্বৰ্ণযুগৰ আৰম্ভণি হৈছে। নতুন দিল্লী CBI দিৱসত দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় দক্ষতাৰ বিচ্যুত হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা। ইডিৰ হাতত নাই কোনো তথ্য প্ৰমাণ, আপৰ সাংসদ সঞ্জয় সিঙক জামিন সুপ্ৰিম কোৰ্টৰ। আতিশীৰ অভিযোগ, মোক বিজেপিত যোগ দিবলৈ হেঁচা দিছে। মই, ৰাঘৱ চাড্ডা, দুৰ্গেশ পাঠক, সৌৰভ ভাৰদ্বাজে ইডিৰ পৰৱৰ্তী লক্ষ্য। মুখ্যমন্ত্ৰীৰ ঘোষণা, 19-20 এপ্ৰিলত ঘোষণা হ'ব পাৰে মেট্ৰিকৰ ফলাফল। 3 নম্বৰ পৃষ্ঠাত আছে, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিক লৈ গাঁৱেৰা মন্তব্য, শাসক পক্ষৰ ঔষধৰ দাম বৃদ্ধিৰ খবৰ পোৱা নাই মুখ্যমন্ত্ৰীয়ে। উচ্চ ৰক্তচাপ, মধুমেহ, এণ্টিবায়টিকসহ 800বিধ দৰৱৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে 5 লাখ টকাৰ কাৰ্ড দিছোঁ, মেডিকেলতো বিনামূলীয়া দৰৱ পায়। দৰৱৰ লগতে কৰ্মচাৰীৰ দৰমহাও বাঢ়িছে, ভৱেশ কলিতাৰ মন্তব্য। বিত্ত বিভাগৰ নিৰ্দেশনা, 8 এপ্ৰিলৰ পৰাহে কৰ্মচাৰীয়ে পাব মাৰ্চৰ দৰমহা। 5 নম্বৰ পৃষ্ঠাত আছে, ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈয়ে কয় যে জাতিটোক আটাইতকৈ অন্যায় কৰা ব্যক্তিজনে হৈছে সোণোৱাল। মৰিয়নিত বাগিচাই বাগিচাই গৌৰৱ গগৈ প্ৰচাৰ, হিটলাৰৰ দৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সমান শক্তিশালী কোনো নাই বুলি ভাবিছে। মোৰ পত্নী বিদেশী নে স্বদেশী তাৰ সৈতে ৰাজ্যৰ সমস্যা সম্পৰ্ক নাই। সংবাদমেলত হলেও অসম কম্পিউটাৰ শিক্ষক সন্থাৰ ক্ষোভ, 19 বছৰ শিক্ষাদান কৰিও প্ৰাপ্যভাৰ বঞ্চিত কম্পিউটাৰ শিক্ষক। APSC কেলেংকাৰী গোচৰ বিচাৰ প্ৰক্ৰিয়া, চৰকাৰী সাক্ষী সুকন্যা শৰ্মাই সলালে সুৰ, সাক্ষীগৰাকীক বিশেষ আদালতে ঘোষণা কৰিলে শত্ৰুতাপূৰ্ণ। নিয়োগ বিষয়া মৃদুল হাজৰিকাক হাজিৰ হোৱাৰ চমন SIT। গুৱাহাটী বাতৰিত আছে, পানী, গেছৰ পাইপ, বিদ্যুতৰ কেবল ফুটাৰ নামৰ ৰাস্তা ঘাট যধে মধে খন্দাৰ ভয়াৱহ পৰিণতি, মৰণফান্দত পৰিণত গুৱাহাটীৰ ৰাজপথ। খন্দা পথ জোৰা টাপলি মাৰি মেৰামতিৰ বিৰুবাৰী পথৰ মাজত সোমাল পানী কঢ়োৱা ট্ৰাক। খেলৰ বাতৰিত আছে, অসম সন্তানৰ বেটিঙক সূৰ্যকুমাৰৰ লগত তুলনা, ৰাজস্থান ৰয়েলছৰ বলিং প্ৰশিক্ষক ছেন বন্দৰ। কঠিন পৰিস্থিতিত বেটিং কৰাটো নতুন অভিজ্ঞতা নহয়, ৰিয়ানক কমলা টুপি পিন্ধালে মাতৃ মৃত্যুৱে। ব্যৱসায় বাণিজ্য পেজটোত আছে, গ্ৰীষ্মত বৃদ্ধি পাব উত্তৰ পূবৰ পৰ্যটন খণ্ডৰ পৰিসৰ। ট্ৰেভেল এজেণ্ট এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ তথ্য, বাঢ়িছে আগতীয়া বুকিঙৰ হাৰ। এসপ্তাহত 20টা শতাধিক বিমানৰ উৰণ বাতিল, বিমান বাতিল সন্দৰ্ভত উত্তৰ বিচাৰিলে চৰকাৰে। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।